জুবিন গাৰ্গে ন্যায় পাবই লাগিব এয়া ইয়াতত থকা ৱাজেদ আহমেদৰ পিতৃৰ আৰু মাতৃৰ মন্তব্য যেখন ইয়াতত জুবিন গাৰ্গে শেষ সময়খিনি কটাইছিল সেইখন ইয়াততে আছিল ৱাজেদ আহমেদ দৰকাৰ হলে অসমলৈ আহিব লাগিব আমাৰ ল'ৰা এয়া ৱাজেদ আহমেদৰ পিতৃ আৰু মাতৃৰ ভাষ্য ইয়াতত থকা ৱাজেদ আহমেদৰ পিতৃ মাতৃৰ মন্তব্য প্ৰয়োজন হলে মোৰ ল'ৰা অসমলৈ আহিব আৰু অসমলৈ আহি ক'ব যে কি হৈছিল কি নহৈছিল কি দেখিছিল কি দেখা নাছিল আমি বিচাৰিছো অসমলৈ আহক প্ৰবাসী অসমীয়াসকল কেৱল মোৰ পুত্ৰই নহয় বাকি সকলো আহক আৰু আহি কওক কাৰণ জুবিন গাৰ্গ আমাৰ সম্পদ জুবিন গাৰ্গৰ মৃত্যু সহজভাৱে কেতিয়াও লোৱা নহব জুবিনৰ হৈতে কি হৈছিল সকলো জানক ৰাইজে এই মন্তব্য ৱাজেদৰ পিতৃ মাতৃয়ে আগবঢ়াইছে এই মন্তব্য জুবিনক পানীত নামিবলৈ দিয়াৰ বাবে খং কৰিছিল প্ৰবাসী অসমীয়াসকলে মন্তব্য কৰিছে মাতৃয়ে কৈছে যে প্ৰবাসী অসমীয়াসকলে জনা নাছিল যে জুবিন গাৰ্গৰ কি ধৰণৰ ৰোগ আছে কাৰণ তেওঁলোক জুবিন গাৰ্গৰ অনুৰাগী আছিল ৱাজেদৰ মাতৃয়ে কৈছে তদন্তৰ বাবে যদি সহযোগ কৰিব লাগে ৱাজেদে সম্পূৰ্ণ সহযোগ কৰিব মাতৃয়ে লগতে এই কথাও কৈছিল যে আসাম এছ'চিয়েশ্যনে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে আসাম এছ'চিয়েশ্যনে গতিকে সহযোগ কৰিবৰ বাবে সাজু আছে তেওঁলোকে নাজানিছিল জুবিন গাৰ্গৰ কি অসুখ আছে কিন্তু জুবিন গাৰ্গৰ অসুখৰ কথাটো সিদ্ধাৰ্থই জানিছিল সিদ্ধাৰ্থই কিয় পানীত নামিব দিছিল সেই খং এতিয়া মাতৃৰ মুখতো দেখিবলৈ পোৱা গৈছে পিতৃৰ কথাটো সেই কথা স্পষ্ট হৈ পৰিছে কৈছে যে আসাম এছ'চিয়েশ্যনৰ সদস্যসকলে জুবিন গাৰ্গ পানীত নমা বিষয়টোত অসন্তুষ্ট আছিল কিন্তু সিদ্ধাৰ্থই সেই কথা জনাৰ পিছতো পানীত নমাৰ অনুমতি প্ৰদান কৰিছিল জুবিন গাৰ্গক পিতৃ মাতৃৰ ভাষ্য আমি আপোনালোকক শুনাম তাৰ আগতে আমি আপোনালোকক জুবিন গাৰ্গৰ শেষ সময়খিনিৰ সেই ভিজুৱেলসমূহ দেখুৱাইছোঁ যিসমূহ ভিজুৱেল ছিংগাপুৰৰ পৰা হঠাৎ ভাইৰেল হৈ পৰিছিল য'ত দেখিবলৈ পোৱা গৈছিল আসাম এছ'চিয়েশ্যনৰ সদস্যসকল আৰু তেওঁলোকৰ সৈতে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ সৈতে সেইটো সময়ত এই বিশেষ ইয়টখনত ৱাজেদ আহমেদো উপস্থিত আছিল ৱাজেদ আহমেদৰ ঘৰ নলবাৰীত আৰু ৱাজেদ আহমেদৰ পিতৃয়ে কৈছে জুবিনৰ সৈতে কি হৈছিল সেয়া সকলো ৰাইজে জনাটো দৰকাৰ গতিকে ৰাইজক জনাব লাগিব গতিকে আমাৰ সন্তান অসমলৈ আহিব যেতিয়াই বিচৰা হয় তেতিয়াই আহিবলৈ সাজু আছে আমাৰ পুত্ৰ ঘটনাৰ তদন্তৰ বাবে সহযোগ কৰিব ৱাজেদ আহমেদে পিতৃ আৰু মাতৃৰ ভাষ্য আমি আপোনালোকক একাধিক্ৰমে শুনাই লৈছোঁ তেওঁলোকে আপোনাৰ ইয়াতে অসম এছ'চিয়েশ্যনৰ যিখিনি মানুহ আছে বা অসমীয়া যিখিনি আছে প্ৰবাসী অসমীয়া এছ'চিয়েশ্যন নকওঁ কোনে আছে কোনে নাই মই নাজানো আচ্ছা কিন্তু যিখিনি প্ৰবাসী অসমীয়া যিখিনি তাতে থাকে তেওঁলোকে যি দেখিছে যি শুনিছে যি জানে ইয়াতে ক'ব লাগে সেইটো কথা মই বিচাৰোঁ শেহতীয়াকৈ এনেইতো ফোনত কথা হৈ থাকে সদায় কথা হয় এটাই ল'ৰা যেতিয়া আৰু মানে কথা হৈ থাকে আৰু এতিয়া কি ক'ব যিহেতু ন্যায় লাগে আমি ন্যায়টো লাগে জুবিনৰ নিচিনা এজন আমাৰ ইমান আপোনাৰ ইয়াৰ আমঠো আমাৰ গতিকে সেনেকুৱা এজন শিল্পী ইয়াত দ্বিতীয়বাৰ আপোনাৰ অসমত যে কেতিয়াবা আপোনাৰ হেৰি হ'ব আৱিৰ্ভাৱ হ'ব মই নাভাবোঁ গতিকে সেনেকুৱা তাত কি হৈছে মানে সিহঁতে সিদিনাখনে ধৰক মানে জুবিনে যেতিয়া কৈছে যে আমি অলপ ফুৰিম তেতিয়া সিহঁতৰ যিকেইটা প্ৰবাসী অসমীয়া আছে সিহঁতৰ জুবিনে ফুৰাৰ কাৰণে কাৰণ জুবিনক যিহেতু সিহঁতৰ জুবিনবিলাক যিবিলাক আমাৰ ইয়াৰ পৰা শিল্পী যায় হওক বা মিনিষ্টাৰ যায় সিহঁতৰ দেখা কৰে এবাৰ দেখা কৰে কৰ্তব্য আৰু সেনেকে জুবিনে ফুৰিম বুলি কৈছে সিহঁতে ফুৰিবৰ কাৰণে সেই ইয়তখন এজনে বুক কৰিছে কোনোবা এজন বন্ধু সিহঁতৰ মাজৰ বুক কৰি সিহঁতে ফুৰিবলৈ গৈছে তাৰপিছত সিহঁতে গৈছে তাতে ধুনীয়াকে তাৰ যেতিয়া পানীত নামিলে সিহঁতৰ মানুহবিলাকে পানীত নামিছে যিবিলাক তেওঁৰ লগত গৈছিল তেওঁলোকে পানীত নামিছে সিহঁতে মানে সেইবিলাক তেওঁ যিটো অসুখীয়া মানুহ তেওঁ তাবুলতা আছে তেওঁলোকৰ লগত যিকেইজন গৈছে মানে হেৰি সিদ্ধাৰ্থ তেওঁলোকে জানে নিশ্চয় যে তেওঁ তাবুলতা আছে নামিব দিয়াটো ডাঙৰ ভুল হৈছে সেইটো সিহঁতৰ পিছত সেইটোৱে কৈছে তেওঁ যিটো অসুখ হৈছে তেওঁক কিয় পানীত নামিব দিছে তেওঁলোকে বাধা দিব লাগিছিল সিহঁতৰ ল'ৰাকেইটাৰ মানে সেইটো কথা তেওঁ অসুখীয়া মানুহজনক কিয় বাধা নিদিলে পানীত নামাৰ কাৰণে তেওঁলোকে নিজে নামিছে আকৌ জুবিনকো নমাই দিছে সেইটো সিহঁতে বেয়া পাইছে তেওঁ অসুখীয়া মানুহ তেওঁ নামিব দিব নালাগিছে আমিতো তেওঁৰ অসুখৰ বিষয়ে আমিতো নাজানো কাৰণ আমি ক'ৰবাত বছৰত এবাৰ ঘৰত যাওঁ আমিতো এইবিলাক গম নাপাওঁ তেওঁৰ কি অসুখ হৈছে কি হৈছে তেওঁ কি মানে কেনেকৈ হস্পিটেলত ভৰ্তি আমি গম নাপাওঁ গতিকে তেওঁ কেনেকৈ তেওঁ নামাৰ লগতে বাধা দিছে যে আপুনি নামিব নোৱাৰে পানী কাৰণ আপোনাৰ এটা প্ৰব্লেম আছে আপুনি পানীৰ প্ৰতি আপোনাৰ ডক্টৰে বাধা দিছে বা জুই বাধা দিছে কিন্তু আপোনাৰ নামিব নালাগে কিন্তু সেইটো সিহঁতৰ ওপৰত এইটোৱেই সেই প্ৰবাসী অসমীয়াকেইটা এইটোৱে খং যে জুবিনক কিয় সিহঁতে পানীত নামিব দিলে আপোনাৰ ল'ৰাও আছিল আছে আপোনাৰ ল'ৰা কি কাম কৰে সি ইঞ্জিনিয়াৰ গান চান এনে গায় সি গায়ক সি গান চান গায় আৰু গানৰ প্ৰতি তাৰ প্ৰিয় জুবিন তাৰ বাজিত নেম হৈছে হৈ থাকে সি কোনো এনে অভিমানতো কিবা দি আছে নিজৰ সিহঁতে সেইটো ন্যায় বিচাৰিছে আৰু কৈছে আমাক ন্যায়টো লাগে আৰু জুবিনৰ যিটো আপোনাৰ ল'ৰাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কিবা কৈছে নে ঘৰত কেনেকে কি হ'ল সেইটা কোৱা নাই যে দেখিছে পানীত তেওঁ যিটো দেখিছো আপোনালোকে যিটো দেখি আছে সেইখিনিয়ে কৈছে আৰু সিহঁতে সেইখিনিয়ে দেখিছে আৰু বাকী
সহযোগ আৰু সিহঁতৰতো ইতিমধ্যে কোনোবাইতো সৰ্বমীনাতো যোগাযোগ কৰিয়ে আছে হেৰিৰ লগত নিজতো কিবা কিবি দি আছে যিহেতু অভিমন্যু এছ'চিয়েশ্যনৰ সভাপতি তেওঁতে কিবা যোগাযোগ বিলাক আৰু সিহঁতেও মানে যোগাযোগ সিহঁতে কৰিব নিশ্চয় সিহঁতক, কাৰণ মোৰ ল'ৰাৰ নামত কোনো কাগজ পত্ৰ একো যোৱা নাই। বাকী কাৰোবাৰ যদি গৈছে মই গম পোৱা নাই, কিন্তু মোৰ ল'ৰাৰ নামত একো কাগজ পত্ৰ যোৱা নাই, কিন্তু সিহঁতে সহযোগ পুৰা কৰিব। আপোনাৰ ল'ৰা কিমান বছৰ দিছে? সি প্ৰায় 17 বছৰ হৈ গ'ল, 16-17 হৈ গ'ল, আৰু ফেমিলি আছে, এটা বাচ্ছা আছে, ছোৱালী। ছিংগাপুৰৰ পৰা এতিয়া তেওঁলোকে সহযোগ কৰিব আহিব, চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা আহিব, কিয় নাহিব? সিহঁতে সহযোগ কৰিব, সিহঁতেতো সহযোগ কৰাৰ হেৰিতে আছে, সিহঁতে সহযোগ নকৰো বুলি কোৱা নাই। আমি সহযোগ কিয়, কাৰণ জুবিন গাৰ্গ গোটেই পৃথিৱীৰ কাৰণে মানে পৃথিৱীৰ আমাৰ যিমান আমাৰ অসমীয়া মানুহ নাহক বা বাহিৰা মানুহ চবৰ কাৰণে প্ৰিয়, আৰু সিহঁতেতো তেতিয়া জুবিনৰ লগত সিহঁতৰ বহুত ভাল এটা হেৰি আছে। আগে পিছে গৈছিল, তেতিয়াও ইহঁতে লগ লাগিছে, ইহঁতে কথা পাতিছে, তেতিয়া গান গাইছে, ফূৰ্তি কৰিছে, সেইটোকে আৰু। গতিকে সিহঁতৰ মানে সিহঁতে ন্যায় বিচাৰিছে যে ন্যায়টো পাব লাগে, তেওঁৰ মৃত্যুটো কিয় হ'ল, কেনেকে হ'ল, কি কাৰণ হ'ল, সেইটো পাব লাগে, পুৰা তদন্ত হ'ব লাগে, সেইটো বিচাৰিছে সিহঁতে। তাত কি হৈছে মানে সিহঁতে সিদিনাখনে ধৰক মানে জুবিনে যেতিয়া কৈছে যে আমি অলপ ফুৰিম, তেতিয়া সিহঁতৰ যিকেইটা প্ৰবাসী অসমীয়া আছে সিহঁতৰ জুবিনে ফুৰাৰ কাৰণে, কাৰণ জুবিনক যিহেতু হয়, তেওঁলোকে আপোনাৰ ইয়াতে অসম এছ'চিয়েশ্যনৰ যিখিনি মানুহ আছে বা অসমীয়া যিখিনি আছে প্ৰবাসী অসমীয়া এছ'চিয়েশ্যন নকওঁ, কোনে আছে কোনে নাই মই নাজানো। আচ্ছা, কিন্তু যিখিনি প্ৰবাসী অসমীয়া যিখিনি তাতে থাকে, তেওঁলোকে যি দেখিছে, যি শুনিছে, যি জানে ইয়াতে ক'ব লাগে, সেইটো কথা মই বিচাৰোঁ। শেহতীয়াকৈ এনেইতো ফোনত কথা হৈ থাকে, সদায় কথা হয়, এটাই ল'ৰা যেতিয়া আৰু মানে কথা হৈ থাকে আৰু। এতিয়া কি ক'ব, যিহেতু ন্যায় লাগে, আমি ন্যায়টো লাগে। জুবিনৰ নিচিনা এজন আমাৰ ইমান আপোনাৰ ইয়াৰ আমঠো আমাৰ, গতিকে সেনেকুৱা এজন শিল্পী ইয়াত দ্বিতীয়বাৰ আপোনাৰ অসমত যে কেতিয়াবা আপোনাৰ হেৰি হ'ব, আৱিৰ্ভাৱ হ'ব, মই নাভাবোঁ। গতিকে সেনেকুৱা এজন শিল্পীৰ ক্ষেত্ৰত যিখিনি কৰণীয় আছে সকলোৱে কৰিব লাগিব।